তোমালোকক সুধিছোঁ ৰজা কোন? হিমন্ত বিশ্ব। এই তই কেলা গালি খাবি দেই মোৰ গৈ থাক। আপুনি তলে বিজেপিৰ বাবে কাম কৰিছে, বিজেপি হৈ কাম কৰিছে বুলি বহুতে কৈছে। প্ৰচাৰ চলাই আছে বুলি কৈছে বিজেপি হৈ। হয়নে নহয়? কোন বলবত কি নহয় মানে কোন বলবত नैबे इलेक्सनाव UPPL BJP आरो AGP जोङो खौसेयै NDA हिसाबै जों इलेक्सनखौ गेलेदों। খুব দৌৰিছে নগৰ চহৰ। এতিয়া ভোটৰ সময়ত আইখন মিঠাতেল ঢালিব মানুহৰ পোকৰে পোকৰে। ৰাইজক বচাবলৈহে কূটনীতি কৰিবলৈ দিছে, ৰাইজক মাৰিবলৈ কূটনীতি কৰিবলৈ দিয়া নাই। কাৰণে মুখ্যমন্ত্ৰী আহিবলগীয়া হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব লাগিব, প্ৰধানমন্ত্ৰী আহিব, গৃহমন্ত্ৰী আহিব। তো এইটো আৰু প্ৰমোদ বড়োৰ কথা নহয়। ইলেকশ্যনটো এটা উৎসৱ। আগতে হাগ্ৰামা মহিলাৰীয়ে ৰাজাৰ শাসন চলাইছিল, কাকো আহিবলৈ দিয়া নাছিলে। সেইকাৰণে BTRত উন্নয়নো হোৱা নাছিল। আমাৰ 3টা বছৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়া দুবাৰকৈ আহি গ'ল, গৃহমন্ত্ৰী ডাঙৰীয়া 3বাৰকৈ আহি গ'ল, ডিফেন্স মিনিষ্টাৰ 2বাৰকৈ আহি গ'ল আমাৰ BTR অঞ্চলত, কেন্দ্ৰীয় মন্ত্ৰী সঘনে আহি আছে, ৰাজ্যৰ কেবিনেট মন্ত্ৰীসকল আহি আছে। আপোনালোকে 17টা বছৰৰ ৰিলটো টানি পেলাই চাওক BPFৰ দিনত কোন আহিছিল। গতিকে আজি মই ৰজা নহয়, ইয়াত গণতন্ত্ৰ দেশ, ৰাইজে ৰজা। গতিকে ইয়াত ৰাইজৰ প্ৰতিনিধি আহিব চবেই ইয়াতে। BTR অঞ্চলটো চাইনাত নাইতো, এইটো অসমতে আছে। চ' অসমৰ মুখ্যমন্ত্ৰী ইয়াত আহিব লাগিব। BTR অঞ্চলটো আমেৰিকাত নাইতো, এইটো ভাৰতত আছে। ভাৰতত প্ৰধানমন্ত্ৰী আহিব লাগিব। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নিজকে ৰাজা বুলি ভাবিছিল, ইয়াত কোনো আহিব নালাগে, সি নিজে উঠি ৰজা বহি ৰজা। সেইকাৰণে সেই সময়ৰ পৰিৱেশটো চাওক আপুনি, কিমান এটা বেয়া এটা পৰিৱেশ আছিলে। লগ পাব লাগে, লগ সং পাব লাগে, ভেটা ভেটি হ'ব লাগে, আছে কিবা তৰ্ক যুদ্ধ কৰিব লাগে। তৰ্ক যুদ্ধ দেই, লাঠি ঠেঙা কেলে বন বাৰু নহয় আকৌ। তৰ্ক যুদ্ধ কিবা যদি কৰিবলৈ আছে কৰক, বুজাবুজি হ'বলৈ আছে হোম। তেওঁলোকক এদিন আমি বিচাৰিছিলোঁ, এটা দিনত তেওঁলোকক আমি বিচাৰি ৰাজগাদী দিছিলোঁ, ৰাজসিংহাসন। কিন্তু এতিয়া তেওঁলোকে আমাক বিচাৰিব লাগিব, আমি নাযাওঁ কেলা বিচাৰি। একদম মিছা কথা। 2014 मायथाइयाव नरेन्द्र मोदी बिथाङा बिबान लानायनिफ्राय गोबां रोखोमनि जौगानाय हाबाफारि बेवहाय जादों आरो बे जौगानाय हाबाफारिफोरखौ लानानैनो दिनैनि बिसायख'थियाव रायजो राजाफ्रा लोब लोब फैदों। जोंहा बर' हिसाबै 2020 मायथाइयाव BTR गोरोबथानि गेजेरजों बाहेरनि बर'फोरनि थाखाय बर' कसारी काउन्सिल दानाय जादों आरो बे बर' कसारी काउन्सिलनि सिमाया थिग जाबाय। अलमस्ट समस्तियाबो अलरेडि माने नटिफिकेसन जानायनि लामायाव। दा बेखिना जानाय लोगो लोगोनो बेवहाय माखासे जौगालु हाबाफारिफ्रा बर' कसारी काउन्सिलनि गेजेरजोंनो जागोन। बिनि अनगायै सोलोंथाइनि जेंना, माखासे फरायसालिनि जेंनाफोर दङ आरो बेजों लोगोसे जोंहा हा हुनि जेंना दङ, फरेस्ट एरियानि हा हुनि जेंना। बे गासैखौबो लानानै जोङो सरकारजों सावरायगासिनो दङ, जाहाथे गासैबो जिल्लायाव जोंनि हा हुनि जेंनाया थाबैनो सुस्रांजायो। बिनि गेजेराव सनितपुर आरो बिश्वनाथनि गोबां हानि जेंनाया सुस्रांजाबाय आरो गलाघाट जिल्ला, नगाव जिल्ला बेफोरनि जेंनाफोरखौबो सुस्रांनो थाखाय दुलाराय बर' फरायसा आफादजों आसामनि चिफ मिनिस्टार बिथाङा सावरायगासिनो दङ। ৰজা কোন? হিমন্ত বিশ্ব। এই তই কেলা গালি খাবি দেই মোৰ গৈ থাক। তই কিয় হলতা পতা কৰিবলৈ? মই এতিয়া কেলা ইয়াৰ পৰা আঁতৰ হৈ দিম কিন্তু, সাৱধান। হিমন্ত বিশ্ব বুলিয়েতো ৰজাটো এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব। হেমন্ত বিশ্ব শৰ্মা তাৰ ভৰি ধুই পানী খাই যা কেলা। হিমন্ত বিশ্ব ৰজা মুখ্যমন্ত্ৰী। সি খালি সেইবিলাক ক'বলৈ আহে মোৰ গৈ, এইটো নক'ব। খালি ফাটলামি, খালি ফাটলামি। আমি নহয় মুখ্যমন্ত্ৰী আগত। এই মুখ্যমন্ত্ৰী কেলা বাল মন্ত্ৰী। কি তই ফাটলামি কৰিবলৈ আহি থাক নেকি? আহিছে নেকি? মুখ্যমন্ত্ৰীটো সি ৰজা বুলিয়ে জানে আৰু। নহয় নেকি? ৰাইজে ৰজা বুলি মুখ্যমন্ত্ৰী ৰজা। বুজিছোঁ। সেইটোৱে। সিহঁতৰ মৰিবলৈ ভয়। মহাত্মা গান্ধী পিতাজী কোনো ফৌজ নলগাই গোটেই ভাৰত স্বাধীন কৰিলে। এই খবৰ আছে, এটা ফৌজ নল'লে, ল'লে কাক? মাত্ৰ ৰাইজক বুকুত ল'লে। পিতা মাতাক ৰাইজক বুকুত ল'লে। এইডাল কেলা মৰিবলৈ ভয় আছে, কেলা মৰিবলৈ ভয় নহ'লে ফিৰি গ'লক পৰ্যায়ৰ মাজত। সেইটোহে ক'ম কেলা মতা ল'ৰা। আগৰ ৰখীয়া পিছত আগে পিছে দুটা হ'লে অকলেও যাব পাৰিব কেলা, গম পালা? আপোনাৰ আপোনাৰ কি হ'ল আপোনাৰ? আপোনাৰ আপোনাৰ ঘৰ ইমান ভঙা, চৰকাৰী ঘৰ চৰ এইবিলাক নাপালে নেকি? কি চৰকাৰী ঘৰ? চৰকাৰী ঘৰ, চৰকাৰী ঘৰ দুটা হ'ল আৰু এটা বনাবলৈ আছে। বনাম
চৰকাৰী ঘৰ ৰ'বা তোমাক প্ৰশ্ন এটা সুধিছোঁ চৰকাৰী ঘৰ চৰকাৰে কেনে 200-250 পৰা বাকী খেতি কৰি গোটেই সৃষ্টি খেতি কৰি চৰকাৰে দিছেনে টকা কাৰ আকৌ সুধিছোঁ তোমাক ধন কাৰ উত্তৰ দিয়ে এইটো প্ৰধানমন্ত্ৰী ঘৰ মালা খোলাটো কেলা আপুনি কাৰোবাক সুধিলে এইটো ঘৰ কোনে দিছে বোলে প্ৰধানমন্ত্ৰী আপুনি ইমান বেয়াকে যে হয় নেকি তাৰ বাপেকে কেলা খেতি কৰি দিছে এই কাগজে কলমে সেইটো আছে হয় নেকি কাগজে কলমে সেইটো কৰিবই লাগিব প্ৰধানমন্ত্ৰী ঘৰ মই সেইকাৰণে আপোনালোকে ভিডিঅ' বাদ দিয়ক এই বাহিৰলৈ গৈ আছে কালা নাই বহক কাগজে কলমে তেনেকে কয় বাহিৰত কি কাগজে কলমে কেলা একদম তই মনে থাক তই কেলা বাপেহঁতৰ কথা কৈ নাথাকিবি মোক এতিয়া শুনক এতিয়া মেইন কথালৈ আহিছোঁ আহক আহা এতিয়া এই যে চৰকাৰে যে অৰুণোদয় আৰু কিবা কিবি উলিয়াইছে বহুত গাঁৱৰ মহিলাবিলাকে পাইছে চৰকাৰেতো কৈ আছে যে অৰুণোদয় দিছে 1250 টকাকৈ মহিলাবিলাকক দিছে গোটেই অসমখন দেখোন চেঞ্জ কৰি দিছে বিৰাট উন্নতি হৈছে অসমত গাঁৱৰ মহিলাবিলাকে বিৰাট উন্নতি হৈছে মানিছোঁ বিৰাট উন্নতি হৈছে আৰু কম নেকি এটা প্ৰথমতে শাস্তি দি পাছত আৰু শান্তি দিয়ক অৰুণোদয় এই টকা কৰোঁ কেলা এই টকা কৰ কাৰ টকা উত্তৰ লাগে মোক দিয়া উত্তৰ দিয়া এই নিদিয়া কেলে কালি মোক চিতা মাৰি আছা টকা কাৰ টকা ৰাইজৰ ৰাইজ এতিয়া শুদ্ধ হৈছে ধন ৰাইজৰ আৰু ৰজা কোন উত্তৰ দিয়া ৰজা কোন মুখ্যমন্ত্ৰী বাপেৰ মোৰটো খায় কোনে কয় মানুহে কয় মানুহে কোৱাটো লাগে নেকি মানুহৰ নিচিনা বদমাছ নাই পৃথিৱীত মানুহ দুই কালি আৰু ইলেকশ্যন কোন জিকিব ইলেকশ্যনত এবাৰ এই শুনা মই সৰ্বজানৰ ভতিজাক নহয় বহুতে কৈছে আপুনি তললৈ বিজেপিৰ বাবে কাম কৰিছে বিজেপি হৈ কাম কৰিছে বুলি বহুতে কৈছে প্ৰচাৰ চলাই আছে বুলি কৈছে বিজেপি হৈ হয়নে নহয় কোন বৈবত কি নহয় মানে কোন বৈবত গোটেই ভোলাগুৰি ৰাইজে কৈছে কি গোটেই ভোলাগুৰি ৰাইজে কৈছে ব'লাচোন গোটাই ঘূৰা ব'লা বলক ঘূৰাঘূৰি গোটাই ঘূৰাম মানে আপুনি আকৌ বহুতে কৈছে আপুনি খাই পাত ফলা ঘৰো দিলে চব দিলে আপোনাক বৃদ্ধ মই খাই পাত ফলা বহুতে কৈছে আমি কোৱা নাই এইটো কথা এই বিপ্লৱ মোৰ গৈ ধেমালি কৰিবলৈ নাহিবা তোমালোক বিজেপিৰ পৰা ওলাব কংগ্ৰেছৰ পৰা ওলাব চব চৰকাৰ বস্তু আপোনাকে কি কৈছা বিজেপিৰ পৰা ওলাব কংগ্ৰেছ ইমান কিয় আহিছে ইয়াত বিপ্লৱ ইমান চিঞৰিছে কিয় আপুনি বাৰু ক'বলৈ আহিছে বিজেপিৰ পৰা বস্তু বিজেপিৰ পৰা সৰকাব কংগ্ৰেছৰ পৰা সৰকাব আপোনাৰ মোচনটো আকৌ বেছি হ'ব आंनि बिसिया रायजोफोर जेखौ मोनदों बेखौ माने मोनजानो लुबैनाय दं आरोखि गोसोआव ओमफ्राय अरुणोदयखौ माने खेबथामसोआनो एप्लाइ खालामदों बिसिडिसि थ्रुयै आरोखि जोंना बिसिडिसिआ गसाइनिसिना गोलैयो नालाय खेबथाम माने एप्लाइ खालामनायावबो जायाखै आरोखि अरुणोदय माने दस्राना जाना फैयो आंनि बिसिना जाना फैयो ओमफ्राय थिग बे रोखोमनि बिसि फिसायजों दावराव जाबाय बोरो नोंनि एथ' गोबाव एबसुआव खाथिनि खालामबोदोंलाय माथो बिसिनो अरुणोदयखौनो नोङो रायज्लायनानै बानायना होनो हाया आंखौ बिसिया बिदि बुंबाय आरोखि जों समायबोथ' बिदिनो गेंग्रें गुंग्रें जाबाय थायो आरो बिसि फिसाय र' खि अरुणोदय मोननायनि माबा मोनसे आलादा प्रसेस दं खोमा माने जानला मोनला राग जोंबानो जाया खेबसे नङा खेबनै नङा खेबथामसिम जाहैबाय आरोखि थेवबो गैया मोननो हायाखिसै अरुणोदयखौ दा बे खेत्रआव आंनि बिसिया थांखि थां बिपिएफआव हाबै थानो मोना गैयाथाय गैया जेबो मोनाबा बिपिएफआव हाबै ओमफ्राय बिसिया बिदि बुंबाय नालाय आं बिराद सिन्था खालामबाय बिपिएफआव हाबै माने आङो सानहाबबाय आरो दसे नंगौ बिपिएफ पार्टियाबो माने जों बयबो रायजो राजा आइ आफा बिदा फंबाय बिब' बिनानावमोननि माने खुनु जाथि राव धोरोम हारिमु बासियालासे बयबो जाथिनि माने समान मोनसे समाज जौगानायनि हाबा मावग्रा मोनसे आदर्श गोनां पलिटिकेल पार्टि बिपिएफ पार्टिया आं बेखौ सिन्था खालामनानै
दिनै आं जगदान जाफैनाय जाबाय आरोखि MLA मानव गेदेर रबिराम नार्जारि साराबो आं अपारेसन जाखांब्ला खरस थांफिननायनि एसे खरसाखौ IBS आखारै आंनो 10,000 हरदों। आङो हास्थायो गोजोन आरो खौसेथिखौ हास्थायनानै माने गामि सिंफ्राव बयबो रायजो राजाफ्रा माने BPFनि दोहौ दाबो गोसोआ सोलायाखै। कयेकजन गार्जेनफोरजों आं रायलायदों। आं सोंदों नोंसोरो बहा होगोन भटखौ? जोंथ' सोलाया, जोंना गोसोआ BPFआवनो दङ। होमबाथ' नेक्स्टआव BPFआ थारैनो गभर्नमेन्ट दामारगोन आरो बयबो दा सिं सिं BPFनो भट होनो जांख्रिखांगासिनो दं रायजो राजा आइ आफा बिदा फंबाय बिनानावमोनहा। बेखौ नुनानै आंबो जांख्रिखांनाय फैदों आरोखि। होमबा गभर्नमेन्ट दायैखागोनबा आं दानि BPFजों जगदान जानानै जा एसे हायो आं लिडार नङा, आं जेबो गोरों गोरा नङा आरोखि इसेबां। आंनि हानायजों जा एसे हायो ओरैनो खारफा फैफा थांफा फैफा मावनायजों मना लाबाय बायनानैबाबो आं हेफाजाब होनो होननानै दिनै आं जगदान जाफैबाय आरोखि। सुंद' मिमिक्रि खालामनो आवगायबाय, बोरैबा जुदि गोरोन्थि जायोब्ला अननानै निमाहा होबानो जाबाय आरोखि। BTCआ माने सरकारा आंनो दायैफिनखागोनथ', ओंखायनो माने खुनु जेबो सिन्था गैया आरोखि। रायजो राजा आइ आफा बिदा फंबाय बिब' बिनानावमोनहा आंखौ दिनैसिम रावबो दुखु मोनाखै। आंबो बहुत मानसिखौ अनबोदों, सहाय सुजुग होबोदों आरो बिसोरबो आंखौ दासिमबो बावाखै। आरो गासैबो आरो नै दाथ' साबसिनसो जागासिनो दङ। सिं सिं आंखौनो सरकार दाहोफिननांगौ होननानै रायजो राजाफ्रा माने जांख्रिखांजोब्बाय। बेनि थाखायनो आंहा माने आंनि गभर्नमेन्टखौ दाहैफिननो हागोनखौ आंहा गोरा मिजिं आरो फोथायनाय दं आरोखि। ओंखायनो आं जेबो सिन्था खालामा। आरो नै एबारनि बे MP इलेक्सनाबो देरहाखागोना रोखाखा आरोखि। आं बेखौनो खावलायबाय रायजो राजाफोर।